ৰঞ্জনছ কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম বিৰাটেই টেষ্টি আৰু বিৰাটেই সহজভাৱে গাজৰৰ হালৱা। কেনেকৈ বনাই বলকচোন জানো। গাজৰৰ হালৱা বনাবৰ কাৰণে গাজৰ অলপ ৰুকি লৈছোঁ, 1 পোৱা গাজৰ লৈছোঁ। এতিয়া গেছত এটা পেন বহাই দিছোঁ। অলপ লাগিব ঘি, 2 চামুচ ঘি দিম ইয়াত। ঘি গলি যোৱাত ইয়াত দি দিম এই গাজৰখিনি। এই গাজৰ ভালকৈ ভাজি কৰিম। এই গাজৰখিনি ল' ফ্লেমত ভাজি কৰিম ধুনীয়াকৈ। 5 মিনিটমান হৈ গৈছে ভাজি কৰা। এতিয়া ইয়াত দি দিম চেনি অলপ। আপোনালোকে যিমান মিঠা ভাল পায় সেইটো হিচাপে চেনি দিব। মই ইয়াত 4 চামুচমান চেনি দিছোঁ। এতিয়া এই চেনিৰ পৰা যিখিনি পানী ওলাইছে সেইখিনি শুকোৱাৰ পিছত ইয়াত দি দিম কাজু, কিচমিচ, আপোনালোকৰ লগত যি ড্ৰাই ফ্ৰুট এভেইলেবল আছে, এলমণ্ড যি আপোনালোকৰ লগত আছে সেইখিনি দিব পাৰে। সেইখিনি শুকাই গৈছে। এতিয়া ইয়াত দি দিম এই কাজু আৰু কিচমিচখিনি। পাঁচ মিনিটমান হোৱাত ইয়াত দি দিম 1 গিলাচ গাখীৰ। 1 পোৱা গাজৰত 1 পোৱা গাখীৰ দিম, 1 গিলাচ গাখীৰ দিছোঁ। ইয়াক 5 পৰা 7 মিনিটমান ল' ফ্লেমত এনেকৈ সিজাম। এইখিনি হৈ গৈছে 7 মিনিটমান। এতিয়া ইয়াত এড কৰিম ইলাইচিৰ গুড়া। মই 4টা ইলাইচি লৈছিলোঁ, সেইখিনি মিহিকৈ গুড়া কৰি লৈছোঁ। দি দিম ইয়াত ফ্লেভাৰৰ কাৰণে। আপোনালোকে যদি ইলাইচি ভাল নাপায় নিদিব পাৰে, মই ফ্লেভাৰৰ কাৰণে দিছোঁ। এইখিনি মিক্স কৰি দিম এইখিনি ধুনীয়াকৈ। এতিয়া গেছৰ ফ্লেম অফ কৰি পেলাই এইখিনি উলিয়াই লওঁ। এয়া ফ্ৰেণ্ডছ, আমাৰ এই গাজৰৰ হালৱা ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে মোৰ এই ৰেচিপিটো ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। নেক্সট ৰেচিপিত লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ আৰু ধন্যবাদ।